মৰ্নিং গাইজ, ৰাতিপুৱা 7:30 বাজিছে। গুড মৰ্নিং। গোটেই অন্ধকাৰ যেন লাগিছে, চশমা লগাই লৈছোঁ, গোটেই ক'লা ক'লা যেন লাগিছে। মৰ্নিং ঠাইত ৰাতিহে হোৱা যেন লাগিছে। কি ক'ব, জীৱনটো এনেকুৱাই অন্ধকাৰ হৈ গৈ আছে। কুকুৰ ছাগলী পোহাকেইটাকে কুকুৰ মেকুৰী পোহাকেইটাকে অকল কিয় এনিমেল লভাৰ বুলি কয়, আমাকো ক'ব পাৰে। আমি কিমান গৰু ৰছী টানি টানি ঘূৰি ফুৰোঁ। ধুনীয়া ছোৱালীজনীও বাৰু আমাক ক'ত চাব, এনি টাইম যদি গৰুজনীকে অকল টানি থকা দেখে ৰছীডাল টানি টানি, সেনেকৈ নপতে ন ছোৱালী। সেইকাৰণে চাগে আজিলৈকে আমি বৰলা সন্থাতে সোমাই আছোঁ। কেতিয়াও চাগে ভাল ধুনীয়া ছোৱালীজনী নাপাম আৰু। দিনটো কাম কৰা এখন চিলেবাছে বনি গৈছে যেন পাইছোঁ। যেনেকৈ আগতে ৰুটিন এখন থাকে হ'লে আজি মই বিজ্ঞান পঢ়িম, আজি মই মেথছ পঢ়িম, তেনেকৈ দেখিছোঁ। মই আজি ৰাতিপুৱা গৰু মেলিম, তাৰপাছত ছাগলী মেলিম, তাৰপিছত আৰু ঘৰ সাৰিম। এতিয়া ছাগলী মেলা পাল। শুনজনী আহিছোঁ ৰ'বা। আহা কলিজা, ওলাই আহা। ইমানবোৰ কাম কৰাৰ পিছতো কম হা, চাহটোপা দে বোলো ৰাতিপুৱা। মাৰে কয় বাপেৰে মোৰতো কৰিলি, বৰ ডাঙৰ কামকেইটাকে কৰিছ। এনেকুৱা ব্যৱহাৰ কৰিলে ভাল নালাগে ন। এটাই ল'ৰাই পিনে সম্পত্তি খোৱা।